চাওক আপোনালোকে যে আপুনি এজন হিন্দু আৰু আপুনি হিন্দু হৈ আজি এজন হিন্দুক যিমান প্ৰশ্ন মন যায় কৰিবলৈ আপুনি কৰিব পাৰে আপুনি যিমান কঠোৰভাৱে সমালোচনা কৰিব পাৰে সত্যৰঞ্জন বৰা কৰিব পাৰে মই কৈছো আগতেও দিস ইজ দ্য বিউটি অফ সনাতন কিন্তু মুছলমানে আপোনাক কৰিব নোৱাৰে সবে কৰিব পাৰে কৰিও থাকে প্ৰয়োজনত মই উত্তৰো দিও মন নগলে উত্তৰো নিদিও প্ৰশ্ন কৰাৰ অধিকাৰ সকলোৰে আছে দিস ইজ দ্য বিউটি অফ সনাতন আপুনি মোক প্ৰশ্ন কৰিব পাৰে কিন্তু কুৰানত লিখা আছে মুছলমানে কুৰানক প্ৰশ্ন কৰিব না কুৰানত লিখি থোৱা কথা দেই সত্যৰঞ্জন বৰাই কোৱা কথা নহয় তাত গণতন্ত্ৰ নাই নহলে ওয়াসিম ৰিজভিয়ে কৈছিল নহয় সনাতন ধৰ্ম গ্ৰহণ কৰি তেওঁক হত্যা কৰিবলৈ কোৱা হয় নেকি তেওঁ হত্যা কৰি 50 লাখ টকা দিয়ে তেওঁলোকৰ গণতন্ত্ৰও নাই ইয়াত আপুনি যদি কুৰানখনক আপুনি কি ভাবে কুৰানখনক মই আপুনি ঢেৰ প্ৰশ্ন কৰিলে এই কথাটো এখিনতে ওলাওতে আগবঢ়াই দিব কুৰানখনক কি ভাবে কুৰান এখন মানে সন্ত্ৰাসবাদীৰ হাতপুথি কুৰান এখন ধৰ্মগ্ৰন্থ নহয় এতিয়া ইয়াক যদি কওঁ মই পিছত কম আগৰ বহু ঠিক আছে আৰু এটা কথা সুধিছো এখিনতে নহয় কুৰানৰ বিষয়টো যেহেতু অতি স্পৰ্শকাতৰ বাকি বিষয়টো আমি প্ৰশ্নটো থৈ দিম যেহেতু আপুনি কোনোবা ঠিকা লৈছে নেকি সেই কথাটো মই আকৌ সুধিম আপোনাক উত্তৰো দিবলৈ দিম স্বামী বিবেকানন্দক আপুনি বিশ্বাস কৰে স্বামী বিবেকানন্দৰ আদৰ্শক আপুনি বিশ্বাস কৰে বিবেকানন্দক আমি বিশ্বাস কৰো স্বামী বিবেকানন্দ মোৰ আদৰ্শ পুৰুষ এগৰাকী কাৰণ সনাতন হিন্দু সভ্যতা সংস্কৃতিক আধুনিক তেখেতে কি কৈছিল স্বামী বিবেকানন্দই কি কৈছিল স্বামী বিবেকানন্দই কৈছিল যে হিন্দুৰ মস্তিষ্ক আৰু মুছলমানৰ তেজ বাদ দি ভাৰতবৰ্ষক গঢ় দিব নোৱাৰি স্বামী বিবেকানন্দই কৈছে স্বামী বিবেকানন্দই শেষাৰ কথা কৈছিল স্বামী বিবেকানন্দই সনাতন ধৰ্মত কোনো সাম্প্ৰদায়িকতাবাদ নাই বুলি কৈছিল সেইগৰাকী স্বামী বিবেকানন্দৰ এগৰাকী আপুনি ভক্ত হৈ এগৰাকী অনুৰাগী হৈ এগৰাকী অনুগামী হৈ আপুনি কুৰানখনক সন্ত্ৰাসবাদীৰ হাতপুথি বুলি ক'লে এনে ধৰণৰ মন্তব্য কোনো কাৰণতে কোনোবাই বিচাৰিব ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কোনোবাই বিচাৰে নিবিচাৰে হেতু মোৰ না বাৰম্বাৰ ধৰ্মীয় কোনোবাই বিচাৰে নিবিচাৰে হেতু মোৰ কথা নহয় স্বামী বিবেকানন্দই ক'ব পাৰিছে আজি ময়ো কৈছো হেতু কথা স্বামী বিবেকানন্দই যেতিয়া ক'ব পাৰিছে ইয়াত হিন্দু মুছলমান বুলি কথাই নাই অন্য কোনো এটা জাতি জনগোষ্ঠীক বাদ দিও ভাৰত সম্পূৰ্ণ হ'ব নোৱাৰে সেইটোৱে কৈছো এইটো সনাতনৰ বিউটি আমি সকলোকে গ্ৰহণ কৰি ল'ব পাৰো আৰু আমি গ্ৰহণ কৰাৰ পক্ষত আছো আমি খেদি পঠিওৱাৰ পক্ষত নাই কিন্তু আপোনাৰ ঘৰত চুৰ সোমালে ডকাইত সোমালে আপুনি চুৰটোক হাবত মাৰি ধৰি বিছনাখন এৰি দিব নেকি শুবলে আপুনি প্ৰতিবাদো নকৰিব নেকি তাৰ স্বামী বিবেকানন্দ যেতিয়া মৃত্যু হৈছে তাৰ পিছত মুছলিম লীগৰ জন্ম হৈছে আৰু সেই মুছলিম লীগে কি কৰিছে সেই কথাটো জনাৰ পিছতো যদি আমি তাৰ পিছতো আমি এতিয়াও কৈছো আমি গ্ৰহণ কৰাত আমাৰ সমস্যা নাই এই যে স্বামী বিবেকানন্দ এইকাৰণে গ্ৰেট বুলি কওঁ আমাৰ গ্ৰেট লিডাৰ ওৱান অফ দ্য গ্ৰেট হিন্দু ফিলচফাৰ বিকজ ই বিলিভ ইন সনাতন ময়ো তাত বিশ্বাস এইকাৰণে কৰোঁ আমি সকলোকে একাকাৰ কৰিব খুজিছোঁ লগ লগাব খুজিছোঁ কিন্তু মই যেতিয়া লগ লগাব যাম তেতিয়াই যদি মোক পিঠিত কোনোবাই মাৰে তেতিয়া মই গীতা পাহৰি যাব লাগিব নেকি তেতিয়া মই ৰামায়ণ মহাভাৰত পাহৰি পেলাব লাগিব নেকি সব আৰু আপুনি ঠিকাৰ কথাটো কৈছিল আপুনি মোক ঠিকাৰ কথাটো কৈছিল আপুনি ৰামায়ণ আৰু মহাভাৰতৰ কথা কৈছে আপুনি ৰামায়ণ আৰু মহাভাৰতৰ কথা কৈছে আপুনি প্ৰশ্নটো আপুনি প্ৰশ্ন উত্তৰ দিব মই প্ৰশ্নটো আপোনাক উত্তৰ দিবলৈ দিম বুলি কৈছো আৰু দিম মই এটা কথা কৈছো যে মহাভাৰতৰ কথা কৈছে মহাভাৰতৰ শান্তি পৰ্বত কি আছে আপুনি জানে সেই ধৰ্ম নহয় যি ধৰ্মই আন ধৰ্ম ঘৃণা কৰে মহাভাৰতৰ শান্তি পৰ্বত আছে আপুনি ভালদৰে জানে মোতকে মই ইমানবোৰ এই মোৰ সীমিত সংখ্যক জ্ঞানৰে যিমান দূৰ ঢুকি পাইছো কিমান দূৰ কথাহে কৈছো আমি জানো যে কোনো কাৰণতে ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰত আপুনি যদি সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাবলৈ যায় আপুনি যদি ৰামায়ণ আৰু মহাভাৰত পঢ়াৰ কথা কয় তাৰ পিছত যদি মহাভাৰতৰ শান্তি পৰ্বত থকা সেই ধৰ্ম নহয় যি ধৰ্মই আনক ঘৃণা কৰে মই সংস্কৃততো আপোনাক কৈ দিছো যে ধৰ্মংজ বাধ্যতে ধৰ্ম নচ ধৰ্ম কুধৰ্ম তত বুলি কোৱা হয় গতিকে যি ধৰ্মই আন ধৰ্মক ঘৃণা কৰে বাধ্যবাধকতাৰ সৃষ্টি কৰে তেনে ধৰ্ম নহয় বুলি মহাভাৰতৰ শান্তি পৰ্বত আছে মহাভাৰতত আৰু বহু কথা আছে যিবোৰ কথা আপুনি মোতকৈ ভালকৈ জানে ৰামায়ণতো এনে ধৰণৰ বহু উদাহৰণ আছে যিবোৰ আপুনি মোতকৈ ভালকৈ জানে আৰু এটা কথা ঠিক আছে আজি ষ্টুডিঅত আমি দুগৰাকী ব্যক্তি গতিকে আন এগৰাকী ব্যক্তি নাই এটো কৈ আছে কথাখিনি প্ৰশ্ন কৰিছে মোৰ প্ৰশ্নটো হৈছে মোৰ প্ৰশ্ন আপুনি কৰিছে মহাভাৰতৰ কথা কৈছে পঢ়াৰ কথা কৈছে সত্যৰঞ্জন বৰাই মহাভাৰত পঢ়াৰ কথা কৈছে আৰু তাৰপিছত মহাভাৰত পঢ়াৰ পিছত ভাৰতবৰ্ষৰ অন্যতম এটা সম্প্ৰদায় মুছলমানসকলক ইছলাম ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকৰ পবিত্ৰ গ্ৰন্থক
তেওঁলোকৰ পবিত্ৰ গ্ৰন্থ কোৰাণক আপুনি সন্ত্ৰাসবাদীৰ হাতপুথি বুলি কৈছে আমি খ্ৰীষ্টানসকলৰ বাইবেলৰ কথাও উল্লেখ কৰিম শ্ৰীমদ ভাগৱত গীতাৰ কথাও আমি উল্লেখ কৰিম শ্ৰীমদ ভাগৱত গীতাত কি আছে সেয়াও আমি উল্লেখ কৰিম ৰামায়ণ মহাভাৰতত কি আছে সেই কথাও আপুনি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালভাৱে বাইবেলত কি আছে সেয়াও কম কিন্তু কোৰাণৰ দৰে এখন হাতপুথি কোৰাণক আপুনি সন্ত্ৰাসবাদীৰ হাতপুথি বুলি যিটো মন্তব্য কৰিলে সেই মন্তব্যটো আচলতে আপোনালোকৰ সেই ধাৰণাটো কেনেদৰে সৃষ্টি হ'ল সেই ধাৰণাটো আপোনালোকৰ মনলৈ যদি আপুনি মনে মনে থাকে নহলে আপুনিয়ে কৈ থাকক আৰু মই মনে মনে বহি থাকো ঠিক আছে কওক কাৰণ আপুনি যেতিয়া মোক নিমন্ত্ৰণ কৰিছে আপুনি প্ৰশ্নটো ইমান সময় কৈছে আপুনি কোনটো প্ৰশ্ন কেতিয়া কৰিছে তো মইওতো মানুহ মইতো এটা এটাকে উত্তৰ দিব লাগিব নহলে আকৌ ক'ব ৰাইজে সত্যৰঞ্জন বৰাই উত্তৰ নিদিলে মহাভাৰতৰ কথা ক'লে মহাভাৰতে আপোনাক ঘৃণা কৰিবলৈ ক'বটো দিয়ক আপুনি ক'লে নহয় মই শুনিলো কওক মহাভাৰতে ঘৃণা কৰিবলৈ শিকাইছে আপোনাক কওক মহাভাৰতত যেতিয়া কোৱা হৈছে যি ধৰ্মই আন ধৰ্মক ঘৃণ কৰে সেই ধৰ্ম নহয় হয়নে সেই মহাভাৰতত আপুনি যদি জানে এটা তাত কথা কি আছে অহিংসা পৰমো ধৰ্ম